Hello everyone, welcome to my YouTube channel and thank you for clicking on this video. Friends, মই আজি আপোনালোকক কম যে আপোনালোকে 2019 চনৰ যোনখন ভোটাৰ তালিকা হেখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলত। অকল 2019 বুলিয়ে নহয় আগন্তুক দিনতো এই পদ্ধতিৰে আপোনালোকে আপোনালোকৰ যোনখন ভোটাৰ তালিকা আছে হেখন আপোনালোকে নিশ্চয় ডাউনলোড কৰিব পাৰিব। প্ৰথমতে মই কৈ দিছো যে আপোনালোকে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ সাইডত থকা নটিফিকেশন যোনটো বেল আছে হেতু প্ৰেছ কৰি দিব। আগন্তুক দিনত বহুত ভাল ভিডিঅ'জ মই আপোনালোকৰ কাৰণে আনিম, হেবোৰ আপোনালোকে নটিফিকেশন পাবৰ কাৰণে। ফ্ৰেন্ডছ, প্ৰথমতে মই কৈ দিছো আপোনালোকৰ যোনটো মোবাইল ব্ৰাউজাৰ আছে আপোনালোকে মোবাইল ব্ৰাউজাৰটো আপোনালোকে ওপেন কৰি ল'ব। ব্ৰাউজাৰটো ওপেন কৰি আপোনালোকৰ যোনটো এড্ৰেছ বাৰ আছে তাতে ceoassam.nic.in এই যোনটো URL আছে এটো মই ডেসক্ৰিপচনতো দি দিম। হেতুত আপোনালোকে নিজৰ যোনটো এড্ৰেছ বাৰ আছে তাত আপোনালোকে পেষ্ট কৰি দিব পাৰে, নাইবা ডাইৰেক্টলি লিংকটো ক্লিক কৰিলে আপোনাৰ এই ইন্টাৰফেসটো খুল খাব। এখনে হৈছে আপোনাৰ চিফ ইলেক্টৰেল অফ আসামৰ যোনখন ৱেবছাইটৰ যোনখন হোম পেজ হেখন পেজ, আৰু ইয়াতে আপোনালোকে আপোনালোকৰ যোনটো ভোটাৰ তালিকা আছে হেখন আপোনালোকে চাব পাৰিব। আপোনালোকে যদি নোটিস কৰে যোনখন এই ইন্টাৰফেসটো আছে ইয়াৰ লেফট সাইডে আপোনালোকৰ এটা ইয়াতে অপচন আছে PDF ইলেক্টৰেল ৰোল। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস খুল খাব। ইয়াত আপোনালোকে নোটিস যদি কৰিছে আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো দিবৰ কাৰণে জায়গা এটা আছে, তাৰ পিছত LAC নামটো দিব লাগিব, তাৰ পিছত আপোনালোকৰ পোলিং ষ্টেচনটো দিব লাগিব। প্ৰথমতে মই এটা আপোনালোক দেখাবৰ কাৰণে যিকোনো এখন ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো। মই এক সেকেন্ড ৰব, আপোনালোকে হাইলাকান্দি মই সিলেক্ট কৰি লৈছো। তাৰ পিছত আপোনাৰ LAC টো মই হাইলাকান্দি সিলেক্ট কৰি লৈছো 6 নম্বৰ LAC। তাৰ পিছত পোলিং ষ্টেচনটো আপোনালোকৰ নিজৰ পোলিং ষ্টেচনটোৰ নাম্বাৰটো আপোনালোকে জানিবই, যদি নাজানে আপোনালোকে লিষ্টৰ ড্ৰপ ডাউনৰ পৰা লিষ্টখনৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব। মই আপোনালোকক দেখুৱাৰ কাৰণে যিকোনো এটা সিলেক্ট কৰি লৈছো। এটো মই সিলেক্ট কৰাৰ পিছত ইয়াত এটা অপচন আপোনালোকে দেখা পাব মাদাৰ ৰোল নাইবা সাপ্লিমেন্ট ৰোল। মাদাৰ ৰোল হৈছে আপোনাৰ 2019 ৰ আগৰ যোনখিনি ভোটাৰ তালিকা হেখিনি মাদাৰ ৰোল, আৰু সাপ্লিমেন্ট ৰোল মানে নতুনকৈ কোনোবা যদি নাম অন্তৰ্ভুক্ত কৰিছে বা ডিলিট কৰিছে তেওঁলোকৰ সাপ্লিমেন্ট ৰোলত আহি যায়। মই আপোনালোকক সাপ্লিমেন্ট ৰোল সিলেক্ট কৰি দেখাই দিছো। তাৰ পিছত আপোনালোক ইয়াত এটা কোৱেশ্চন আছে, তাতে আপোনালোকৰ যোনটো এনসাৰ হয় হেতু আপোনালোকে তলত সিলেক্ট কৰি দিব লাগিব। মোৰ এনসাৰটো মই এটা সিলেক্ট কৰি দি দিছো। এটো দিয়াৰ পিছত আপোনালোকৰ ভিউ ৰোলত আপোনালোকে ক্লিক কৰিব লাগিব। ভিউ ৰোলত ক্লিক কৰাৰ পিছত আপোনাৰ PDF খন ডাউনলোড হ'ব। হেখন আপোনালোকে যদি ওপেন কৰি দিয়ে, ওপেন কৰাৰ পিছত আপোনালোকে দেখা পাব নতুনকৈ যাৰ নাম অন্তৰ্ভুক্ত হৈছে বা ডিলিট হৈছে গোটেই লিষ্টখন আপোনালোকৰ ইয়াতে শো কৰি আছে। আপোনালোকৰ যদি নতুনকৈ আপোনালোকে নাম এইবাৰ ভৰাইছে তেনেহলে এই লিষ্টখনত আপোনালোকে চাব পাৰে, বা এইবাৰ বুলি নহয় আগন্তুক দিনতো আপোনালোকে এই পদ্ধতিৰ দ্বাৰাই আপোনালোকৰ ভোটাৰ তালিকাখন চাব পাৰিব। বন্ধুসকল, মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক এটা কৰিব।